কিয় আজি এনে বনৰ মাজত শুই আছে বলক না বেলি লখিয়ালি যাওঁ পিতামাতাৰ কাষে বলক না 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 গোটেই শৰীৰ চেষ্টা অলৰ্চৰ নাটকা কি হ'ল না নাটকা কি হ'ল নাট মাতা নাট এবাৰ মোক সাবিত্ৰী বুলি মাতা নাট মাতা নাট এবাৰ মোক সাবিত্ৰী বুলি মাতা মাতা তোমাৰ মুখে এবাৰ সাবিত্ৰী বুলি শুনিবলৈ মোৰ মন হৈছিল